এয়া চাওক নলবাৰীৰ আৰক্ষী বিষয়াৰ যান বাহন আৰক্ষী বিষয়া এনেদৰে দোকানত বহি থাকে তেওঁলোকে আৰু তাৰ কাৰণে এনেদৰে দুৰ্ঘটনাসমূহ সংঘটিত হৈ থাকে। আপুনি দোকানত যে বহি থাকে আপোনাক ৰাতিপুৱাও দেখিছিলোঁ, আপোনাৰ ডিউটিৰ জেগাত ইয়াত কেলৈ বহি আছে কওকচোন আপুনি বৰ্তমান দোকানত বহি আছে। এই চাওক এয়া নলবাৰী আৰক্ষী আৰু এইবিলাক কাৰণতে আজি নলবাৰীত এটা ডাঙৰ ডাম্পাৰৰ দুৰ্ঘটনা সংঘটিত হৈছে। এয়া চাওক মই দেখিছোঁ এয়া ব্যস্ত ৰাস্তা, এই ব্যস্ত পথত চাওক এনেদৰে সকলোৱে গাড়ী মটৰ চলি আছে, কিন্তু এয়া যান বাহন আৰক্ষীয়ে এইখন দোকানত চাহ তেওঁ সদায় বহি থকা মই ৰাতিপুৱা আমি দেখিছিলোঁ এইদৰে তেওঁ বহি আছে। আৰু এই চাওক তেওঁ এতিয়াহে তাৰমানে কেমেৰা দেখি তেওঁ ভয় খাই এইদৰে টুপি পিন্ধি তেওঁ ড্ৰেছত ওলাই আহিছে। এয়াই হৈছে আমাৰ নলবাৰী যান বাহন আৰক্ষীৰ স্বৰূপ। এয়া চাওক ইয়াত তেওঁ থাকি যান বাহন এনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে, কিন্তু তেওঁ ৰ'দৰ পৰা চাৰ কাৰণে অৰ্থাৎ তেওঁ যে তেওঁৰ স্কিন বেয়া হ'ব বুলি তেওঁ এনেদৰে বহি আছে। এয়া চাওক ভালদৰে লক্ষ্য কৰক আৰু এনে